আকৌ এবাৰ গংগা যমুনা ৰিজৰ্টৰ পৰা অসমবাসীলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আহক আমি আকৌ এটা নতুন ভিডিঅ'লৈ যাওঁ। আমি এতিয়া পাঁচবাকে গৈ আছোঁ। অহাকালি আমি দেখাইছিলোঁ গছৰ পুলি, তালৈ যাই আছোঁ। আমি এতিয়া পাই গ'লোঁ। এতিয়া ৰবীন্দ্ৰহঁতে কাম কৰি আছে। ৰবীন্দ্ৰ, আজি কি কাম কৰি আছে এতিয়া? তোমাৰ এই ছাগলী তাৰমানে ইমান খেতি কৰিম এতিয়া, তাৰমানে খেতি কৰাৰ কাৰণে আমি বেৰা দি আছোঁ। ছাগলী তাৰমানে ইপিনে ছাগলী সোমাই, কাৰণ অহাকালি আমি দেখিছোঁ তাত গছৰ পুলি ৰোপণ কৰিছ, কাৰণ গছবোৰ খাই দিব পাৰে ছাগলীয়ে। তেনেদৰে তোমালোকে এইটো যতন কৰি আছ আৰু এনেদৰে বেৰা গাঁঠি আছ। ইয়াৰ ৰবীন্দ্ৰহঁতে গুণাৰে মেৰাই আছে। ৰবীন্দ্ৰ বুলি নহয়, অংকুৰ আছে, সহযোগ, আৰু আমাৰ আনাৰদা আছে। ৰবীন্দ্ৰ, কি কৰি আছা এইটো তুমি? আমি সাৰ মিলাই আছোঁ তোমাৰ। এই তাৰমানে আমাৰ গাছত দিয়াৰ কাৰণে তাৰমানে কয়লা দিয়া যায়, আৰু উৰিয়া সাৰ দিয়া যায়, আৰু গোবৰ দিয়া যায়, আৰু মাটি। আজি ক'ত ক'ত দিবা এইখিনি বস্তু? এই আমাৰ অল ৰাউণ্ডত দিম তোমাৰ। এই যিমান আছে পুলি, গছৰ পুলি চব ৰাউণ্ডতে দিয়া যাব। কিমান পৰিমাণে দিছ বস্তুবোৰ? কি কি দিছ? কয়লা দিছোঁ 1 বাল্টিং, গোবৰ দিছোঁ 2 বাল্টিং, তাৰপিছত এইটো উৰিয়া দিছোঁ আমি 3 কিলো। 3 কিলো? এটা মিক্স কৰি দিবা একদম ভালকে। চব মিক্স কৰি দিম। ৰবীন্দ্ৰ, গোটেইখিনি বস্তু দিলা ভালকে? মানে এতিয়া দিছোঁ উৰিয়া সাৰ দিছোঁ, তাৰপিছত খৈলা দিয়া গৈছে, তাৰপিছত আৰু এতিয়া আঠাল মাটি আছে আমাৰ। এখনে চব মিক্স কৰি তাৰমানে আমাৰ 2000 মান পুলি আছে, তাৰমানে দৈনিক পুলিৰ ওপৰত এসপ্তাহ মূৰে মূৰে আমি কষ্ট কৰি থাকিব লাগে। এনেকৈ এইটো কিহৰ পুলি হয়? এইটো বকুল ফুল বুলি কয় আমাৰ। বকুল ফুল? বকুল ফুল বুলি কয়। আমি এতিয়া আকৌ এবাৰ যাওঁ ৰবীন্দ্ৰলৈকে। এতিয়া ৰবীন্দ্ৰক দেখিছোঁ আহি ৰবীন্দ্ৰ বৰ্তমান তাত কাম কৰি আছিলা, কিন্তু ইয়াত আৰু কি কাম কৰাত বিজি আৰু তুমি? আজি তাৰমানে লাইনৰ এটা পোষ্ট, তাৰমানে বহুত তাৰমানে আমি প্ৰব্লেম পৰি গ'লোঁ। লাষ্টত টাইমত লাইনৰ আমাৰ পোষ্ট এটা পৰি গ'ল, মানে আমি দেখা পালোঁ লগ আমি আহি ঠিক কৰি। তাৰমানে আজি তাৰমানে লাইনৰ পোষ্টটো পৰি গ'ল। তাৰমানে কেনেদৰে পৰিল? তাৰমানে এইটো বহুত দিন হৈ গ'ল, তাৰমানে এইটো মাৰাম ধৰি গ'ল, ধৰাৰ কাৰণে বহুত দিন হৈ কাৰণে পৰি গ'ল আমাৰ। তাৰ মামত ধৰি গৈছে, পৰি গৈছে। এতিয়া ঠিক হৈ গ'ল চাগে? ঠিক হৈ গ'ল। ঠিক আছে। গংগা যমুনা ৰিজৰ্টত আমি বাইদেউ দেখিছোঁ। এতিয়া বাইদেউক সুধিম আমি ইয়াত আহি কেনেকুৱা লাগিছে। বাইদেউ, ইয়াত গংগা যমুনা ৰিজৰ্টত আহি আপোনালোকৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে, খুবেই ভাল লাগিছে। এনেকুৱা প্ৰাকৃতিক মনোমোহা দৃশ্য আমাৰ যিহেতু নলবাৰী ডিষ্ট্ৰিক্টত এনেকুৱা দৃশ্য আজিলৈকে ওলোৱা নাই। এই গংগা যমুনা ৰিজৰ্টত আহি আমি ইয়াত দেখিবলৈ পাইছোঁ এনেকুৱা মনোমোহা দৃশ্য। খুবেই ভাল লাগিছে, খুবেই আনন্দিত হৈছোঁ। আপোনালোকে ইয়ালৈ আহিব পাৰে, আপোনালোকৰ ল'ৰা ছোৱালীক দেখুৱাব পাৰে এনেকুৱা মনোমোহা দৃশ্য, এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য আমাৰ এই অসমত বুলি নহয়, এই নলবাৰী জিলাত আৰম্ভ হৈছে। আপোনালোকে সমূহ অসমবাসী ৰাইজক অনুৰোধ জনাইছোঁ, আপোনালোকে ইয়ালৈ আহি লওক, আহি আপোনালোকৰ এই মনোমোহা প্ৰাকৃতিক সৌন্দৰ্যৰ দৃশ্য এবাৰ চাই লওক। আগতে আহিছে না প্ৰথমবাৰ আহিছে? এইবাৰ প্ৰথম আহিছোঁ। প্ৰথমবাৰ আহি খুব ভাল লাগিছে ন? ভাল লাগিছে, নিশ্চয় ভাল লাগিছে। সেইকাৰণে কমেণ্টখিনি দিলোঁ আৰু যিখিনি চাইছোঁ বৰ্তমানলৈকে। খুব ভাল লাগিল বাইদেউ কথাখিনি সুধি। আমি বাইদেউ গংগা যমুনাৰ পৰাই নমস্কাৰ জ্ঞাপন কৰিছোঁ। মই নমস্কাৰ গ্ৰহণ কৰিলোঁ। এয়া আমি ৰবীন্দ্ৰহাট লাইটৰ কাম কৰি আছে, লগতে আমাৰ মেনেজাৰ শহীদুল দাও আছে। তেওঁ কামবিলাক কৰিব ইয়াৰ। ৰবীন্দ্ৰ, এইটো এতিয়া কি কৰিবা? এইটো লাইটৰ বস্তুটো ফিটিং কৰিছিলোঁ, তাৰমানে ৰিপেয়াৰিংটো তাৰমানে ফিটিংটো হোৱা নাই, তাৰমানে ভাল কৰি আমি তাৰমানে ভাল কৰি দি আছোঁ। ইয়াৰ ৰবীন্দ্ৰহাটে আকৌ এবাৰ গংগা যমুনাৰ পৰা অসমবাসীলৈ নমস্কাৰ জ্ঞাপন কৰিছোঁ। আজি বিশেষভাৱে এটা কথা ক'ম, যিটো কথা
কৈছোঁ ধৰি লওক আমাৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই অসমবাসীলৈ এটাই অনুৰোধ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক কমেণ্ট কৰক আৰু লাইক কৰক কাৰণ কমেণ্টটো খুব জৰুৰী কাৰণ কমেণ্টত ধৰি লওক আমাৰ বিভিন্ন ধৰণৰ এডিটিঙৰ ভুল হ'ব পাৰে বা ধৰি লওক কথাত ভুল হ'ব পাৰে সেই ভুলটো শুধৰাই দিয়া আপোনালোকৰ উচিত আমি আশা কৰোঁ আমাৰ ভুলবোৰ শুধৰাই দিব আমাক আশীৰ্বাদ দিব আমি যে আগুৱাই যাওঁ আকৌ এবাৰ গংগাজৰ পৰা নমস্কাৰ কৰিব কৈছোঁ গছত পানী দিয়া হৈ গ'ল এতিয়া দীপজ্যোতি ফুলত পানী দি আছে ফুলত দীপজ্যোতি কেইটাম তুমি ফুলত পানী দিয়া তুমি কেইটাম দুইটাম ফুলত পানী দিয়া দীপজ্যোতি পানীটো তোমালোকৰ ফুলত কেইটাম দি দিয়া মই টাইম গধূলি একবাৰ দাং ৰাতি একবাৰ তাৰমানে ৰাতিপুৱা একবাৰ আৰু গধূলি একবাৰ তাৰমানে দুইটাম পানী দিয়া যাব টাইমত এতিয়া আমাৰ দীপজ্যোতি পানী দি আছে দীপজ্যোতি তুমি আজি গধূলি এতিয়া পানী দিয়ে আছ ভাল লাগিছে কাৰণ যিবোৰ তোমালোকে প্ৰতিপালন কৰি আছো খুব ভাল লাগিছে দীপজ্যোতিৰ আজি অসুস্থৰ মাজতো আজি আমাৰ মাজত আছে এনেদৰে ফুলবোৰক সহায় কৰি আছে এইটো এনেকৈ ল'লে